shere. বস কি পয়সা নিদিয়ে বলে কি ও বস তাৰ মই নাম নাজানো এতিয়া এটা ধৰি লৈ বস তাৰ নাম হ'ল চুলবুল সি এটা চুৰ আৰু সি মস্ত দালালি Shere. বস ভুল বসে অৰ্ডাৰ দিছে তাক ধৰি লৈ আহ ঐ তোক বসে মাতিছে বল তাৰ তোমাৰ বাপেকৰ চাকৰ দেখিবি ই মাতিলে যাবলৈ তই কি তেলু ভাইক চিনি নাপাওঁ তেলুৰ ভাই তাৰ মই বহুত নাম শুনিছোঁ হ'ল আজি তেনেহ'লে মই চিনাকি হৈয়ে লওঁ আৰু শুনিছোঁ তাৰ জীয়েক এজনী আছে কি ঠিক সিয়ে পঠিয়াইবা বস তাক লৈ আহিলো ভিতৰত লৈ এটা তয়ে নেকি পইচা নিদে তেলু ভাই মোৰ হাতত এটকাও পইচা নাছিলে কাৰণে মই দিয়া নাছিলোঁ এতিয়া কি তোৰ হাতত এটকাও পইচা নাই ৰাইট বুজিছে আপুনি এতিয়াতো তই মোৰে কাম কৰিব লাগিব লোকৰ কথা শুনা আৰু লোকৰ গোলাম খাটা এই চুলবুলে একেবাৰে পচন্দ নকৰে আপুনি যদি মোক কাম কৰাব বিচাৰে তেন্তে আপোনাৰ ছোৱালীক মোক বিয়া দিব লাগিব নে কি মাইনা Shere. তই কি মাল খাইছ নেকি ওচৰ আগত যি টি কথা কৈ আছো যে এই চুলবুলে য'ত যায় তাত সি চিনাকি হৈ নাথাকে সি অলৰেডি পৰিয়ালৰ হিচ্ছা বনি যায় বা বেটা বেলেগ ডাইলগ মাৰিছোন টিউচন ল যদি কবি হয় ইয়াৰ বেছি হৈছে দিওনো কিয়া এই ৰ নালাগে আমাৰ ইয়াক কোনো মানুহে ওলোৱা নাই আজিলৈ ভালে হলি ঘৰতে বহি খাই আছো ই যদি নিয়ে ইয়ে দিলে কি বুঢ়ী হৈ গৈছে Shere.